আজি চকা বন্ধটো এনেকুৱা হৈ গ'ল। আজি বহুত বছৰ ধৰি পিনি আমি অল আছাম মটৰ শ্ৰমিক ফেডাৰেশ্যনৰ ফালৰ পৰা আমি অসম চৰকাৰক আমি বিজেপি চৰকাৰ বুলি ক'ব লাগিব। আৰু আমি এইটোৱে জনাব বিচাৰিছোঁ যে আমি লকডাউনৰ সময়ৰ পৰা আমি আজিলৈকে নিবনুৱা হৈ আছোঁ। সেইটোৰ কাৰণে আমাৰ ইয়াত আমি তেলামবাসী হৈ পিনি কৈছোঁ বা জোনাইবাসী হৈ পিনি কৈছোঁ, আমাৰ ইয়াত কোনো আমাৰ কাম কৰ্তব্য বা কৰ্তব্যৰত হৈ থাকিব পৰা নাই। আমাক সুৰক্ষা লাগে। আপোনালোকে দিব পাৰিছে, আপোনালোকে নিৰ্মাণ শ্ৰমিকক যদি সুৰক্ষা দিব পাৰিছে, আমাক দিব লাগিব। আমাৰ যিটো দাবী আপোনালোকে পালন কৰিব লাগিব। আৰু মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই ইমানেই ক'ম, যাতেই কালিলৈ আমাৰ ড্ৰাইভাৰ নহ'লে আমিও এটা সমাজৰ এজন ব্যক্তি দায়িত্বশীল মানুহ। আমাৰ ড্ৰাইভাৰ নহ'লে লকডাউনৰ সময়ত ইফালৰ পৰা সিফাললৈকে চাউল যোৱা নাছিলে। আমাৰ ড্ৰাইভাৰ নহ'লে লকডাউনত এই এটা গাঁৱৰ পৰা মেডিকেললৈকে পেচেণ্ট যোৱা নাছিলে। কিন্তু আমি কি পালোঁ? কৰোণাই আমাক এনেকুৱা জুৰুলা কৰি দিলে। তাৰে ওপৰত আমি ক'ব বিচাৰিছোঁ যে কৰোণাৰ কথাই নহয়, আমি যে চেণ্ট্ৰেল বডিৰ পৰা গম পোৱা মতে চেণ্ট্ৰেলৰ পৰা আমাক পঠিয়াইছিলে 90,000 কি কয় আপোনাৰ যিটো আমাৰ লেবাৰৰ কাৰণে যিটো আমাক পঠিয়াইছিলে 90,000 টকা পঠিয়াইছে, 90 কোটি টকা পঠিয়াইছে বুলি কৈছিলে। কিন্তু আজিলৈকে এইটো সুবিধাটো আমি নাপালোঁগৈ। মূল দাবী হিচাপত অসম চৰকাৰক মই এইটোৱে বিচাৰিছোঁ, আমাৰ কাৰ্যকৰী যিটো আমাৰ ডিমাণ্ডটো আছিলে, আমাৰ প্ৰথম ডিমাণ্ডটো হৈ গ'ল, আমি লকডাউনৰ সময়ত যিটো আমি প্ৰাপ্য সকলোৱে পাইছে, পুলিচে পাইছে, নাৰ্ছে পাইছে, সকলোৱে পাইছে। কিন্তু আমি বেচৰকাৰী বুলি আমি পোৱা নাই নেকি? কিয়নো আমিও চৰকাৰী হয়, আমাৰ ৰেজিষ্ট্ৰেশ্যন আছে। আজিৰ দিনত আমাৰ ৰেজিষ্ট্ৰেশ্যনটো এনেকুৱা হৈ গ'ল, আমিও এই ৰাইজৰ হকে আমি কাম কৰি গৈ আছোঁ। এই ৰাইজৰ কাৰণে আমি যিমান পাৰে আমি কাম কৰি যাম, কিন্তু আমাকো চৰকাৰে অকণমান চাই দিয়ক। কিয়নো আমাৰো দুখী, আমাৰো परिबार আছে, আমাৰো पेट আছে। অলপ চাই দিলে ভাল হ'ব আমাৰ কাৰণে। बिटिआर हालामनि थाखाय मोनसे गोजोनथाव खौरां। 68थि भारत रत्न लोकप्रिय गपिनाथ बरदलै ट्रफी जोलुर बादायलायनाय। बे बादायलायनायखौ गिबि खेबनि थाखाय बिटिआरनि सिङाव थानाय चिरां जिल्लायाव सोलिफुबाय थानाय मार्च दाननि गेजेराव खुंफुंनाय जागोन। गुवाहाटी स्पर्ट्स एसोसिएशन इन एसोसिएशन विथ सुबुंथि फाउन्डेशननि बानजायनायाव देग्लाय चिरां थाइखाजरानि राइन' क्लाब गेलेग्रा फोथाराव 2022 मार्चनिफ्राय जागायनानै 30 मार्चसिम जोबथा बादायलायनाय जागोन। गासै मोनब्रै गेदेर जोलुर क्लाबफोरनि गेजेराव बे बादायलायनाया जागोन। बे गेदेर जोलुर क्लाबफोरनि मुंफोरानो जाबाय नर्थ इस्ट इउनाइटेड एफसी, इउनाइटेड चिरां दुवार एफसी, चिलं लाजं एफसी आरो आसाम रेजिमेन्टेल सेन्टार। बादायलायनायनि सम खाना होखानाय बादियै 25 मार्च खालि नर्थ इस्ट इउनाइटेड एफसी आरो इउनाइटेड चिरां दुवार एफसी, 26 मार्च खालि शिलं लाजं एफसी आरो आसाम रेजिमेन्टेल सेन्टार, 27 मार्च खालि नर्थ इस्ट इउनाइटेड एफसी आरो आसाम रेजिमेन्टेल सेन्टार, 28 मार्च खालि इउनाइटेड चिरां दुवार एफसी आरो शिलं लाजं एफसी, 29 मार्च खालि आसाम रेजिमेन्टेल सेन्टार आरो इउनाइटेड चिरां दुवार एफसी, 30 मार्च खालि नर्थ इस्ट इउनाइटेड एफसी आरो शिलं लाजं एफसी नि गेजेराव बे बादायलायनाया जागोन। जानो थांनाय बे बादायलायनायनि टिकेटखौ दानिफ्रायनो टिकेट काउन्टाराव होनाय जाबाय। नायनो गोसो गुदुं एबा जोलुर बादायलायनायखौ मोजां मोनग्रा सुबुंफोरा थाबैनो टिकेटनि थाखाय 9547461257 जानबुं नम्बराव जगाजग खालामहरनो हागोन एबा बुकिं खालामहरनो हागोन।